প্ৰায় ৬০০ বছৰ কাল আহোমসকলে অসমত শাসন কৰিলে। তেওঁলোকে বহুতো শক্তিশালী শত্ৰুক পৰাস্ত কৰি এক সবল প্ৰশাসন ব্যৱস্থা গঢ়ি তুলিছিল আৰু লগতে গঢ় দিছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংস্কৃতি। কিন্তু ১৮২৬ চনত সকলো চেঞ্জ হৈ যায় চিৰদিনৰ বাবে। ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজে অসম দখল কৰে আৰু ইয়াৰ এক পৰিণতি হ'ল যে আহোম ৰাজ্য নোহোৱা হৈ গ'ল। কিন্তু আহোম লোকসকলটো ৰৈ গ'ল। এতিয়া আচল প্ৰশ্নটো হ'ল যে ইংৰাজে অসম অধিষ্ঠিত কৰাৰ পিছত আচলতে আহোমসকলৰ কি হৈছিল, কি আছিল তেওঁলোকৰ পৰিস্থিতি। আহচোন জানিব চেষ্টা কৰোঁ আজিৰ এই হিষ্ট্ৰী এডুকেশ্যন ভিডিঅ'টো। ইংৰাজে অসম দখল কৰাৰ আগতে আচলতে আহোম ৰাজ্যই অলৰেডি এটা ডিফিকাল্ট পিৰিয়ডৰ মাজেৰে পাৰ হৈ গৈছিল। ১৮১৭ পৰা ১৮২৬ৰ ভিতৰত অসমে এটা ছিৰিজ অফ বাৰ্মিজ ইনভেজনৰ সন্মুখীন হ'বলগীয়া হৈছিল, যাক আমি মানৰ আক্ৰমণ বুলি জানো। এই ইনভেজনসমূহে সমগ্ৰ অঞ্চলটোত ব্যাপক ধ্বংসলীলা আৰু অস্থিৰতাৰ সৃষ্টি কৰিছিল। এট দ্য ছেম টাইম ইণ্টাৰনেল কনফ্লিক্টছ আৰু পলিটিকেল ষ্ট্ৰাগলছৰ ফলত আহোম সাম্ৰাজ্য অতিকৈ দুৰ্বল হৈ পৰিছিল। গতিকে এনে কিছুমান পৰিস্থিতিৰ বাবেই ৰাজ্যখন ইতিমধ্যে ফ্ৰেজাইল হৈ পৰিছিল। পিছলৈ ব্ৰিটিছে বাৰ্মিজ অৰ্থাৎ মানৰ বিৰুদ্ধে ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰত নামিছিল, য'ত মান পৰাস্ত হ'বলগীয়া হয় পাৱাৰফুল ব্ৰিটিছ ফ'ৰ্চৰ আগত। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীতে ট্ৰিটি অফ ইয়াণ্ডাবুৰ জৰিয়তে এই যুদ্ধৰ অন্ত পৰে। এই সন্ধিৰ যোগেদি মানসকল অসম এৰি যাবলৈ বাধ্য হয় আৰু অফিচিয়েলি ব্ৰিটিছে এই অঞ্চলটোৰ কণ্ট্ৰল নিজৰ হাতত লয়। গতিকে ইয়াত এটা কথা বুজাটো জৰুৰী যে আহোম সাম্ৰাজ্যখন ছাডেনলি ব্ৰিটিছৰ হাতত পৰা নাছিল। অলৰেডি বাৰ্মিজ ইনভেজনসমূহৰ ফলত ই দুৰ্বল হৈ আছিল। ব্ৰিটিছে আহি ইয়াক জাষ্ট এটা পুছ কৰাৰহে প্ৰয়োজন আছিল আৰু সেইটোৱে হ'ল। ইয়াৰ লগে লগে আহোম ৰাজ্যৰ দীৰ্ঘদিনীয়া শাসনৰ অন্ত পৰিল। ১৮২৬ চনত অসমৰ কণ্ট্ৰল নিজৰ হাতত লোৱাৰ পিছত ব্ৰিটিছে অঞ্চলটোৰ এডমিনিষ্ট্ৰেশ্যনত কেইবাটাও মেজৰ চেঞ্জ আনিলে। ফাৰ্ষ্ট, তেওঁলোকে আহোম মনাৰ্কিক ৰিষ্ট'ৰ কৰা নাছিল। ব্ৰিটিছে ইয়াত এজন আহোম ৰজাক শাসন কৰিবলৈ দিয়াৰ পৰিৱৰ্তে পোনপটীয়াকৈ অসমক নিজৰ কলনিয়েল এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত আনিলে। তেওঁলোকৰ এটা ইম্পৰ্টেণ্ট ডিচিজন আছিল যে পাইক ব্যৱস্থাটোক এবলিছ কৰা। যুগ যুগ ধৰি এই ব্যৱস্থাই আহোম এডমিনিষ্ট্ৰেশ্যন আৰু মিলিটাৰীৰ বেকবন হৈ আছিল, য'ত স্থানীয় লোকসকলে ৰাজ্যখনক শ্ৰম আৰু সেৱা আগবঢ়াইছিল। ইয়াৰ ঠাইত ব্ৰিটিছে নিজৰ প্ৰশাসনিক আৰু ৰাজহ ব্যৱস্থাৰে লেণ্ড টেক্সেশ্যন আৰু শাসন ব্যৱস্থাৰ নতুন মেথডছ কিছুমান ইণ্ট্ৰডিউচ কৰিলে। ফলত আহোম নোবেলছ আৰু অফিচিয়েলছসকলৰ ট্ৰেডিশ্যনেল ক্ষমতাসমূহ গ্ৰেজুৱেলি ডেক্লাইন হ'ব ধৰিলে আৰু এই পৰিৱৰ্তনৰ বাবেই যুগ যুগ ধৰি আহোম সাম্ৰাজ্যক বেক কৰি অহা এণ্টায়াৰ পলিটিকেল ছিষ্টেমটোৱে গ্ৰেজুৱেলি ভাঙি পৰিল। ব্ৰিটিছে অসম দখল কৰাৰ পাছত বহু লোক তেওঁলোকৰ শাসন ব্যৱস্থাক লৈ অসন্তুষ্ট হৈ পৰিছিল, যিটো হোৱাটো স্বাভাৱিকো আছিল। একাংশ আহোম নোবেলছ আৰু লোকেল লিডাৰ্ছে এতিয়াও আশা কৰিছিল যে আহোম কিংডম ৰিষ্ট'ৰ হ'ব পাৰে। ১৮২৬ চনত গোমধৰ কোঁৱৰ নামৰ এজন আহোম ৰাজকুমাৰে ব্ৰিটিছ অথৰিটিৰ এগেইনষ্টত বিদ্ৰোহৰ নেতৃত্ব দিয়ে। এই বিদ্ৰোহৰ উদ্দেশ্য আছিল যে আহোম ৰাজতন্ত্ৰ পুনৰ ঘূৰাই অনা আৰু অসমক ব্ৰিটিছৰ কণ্ট্ৰলৰ পৰা আঁতৰোৱা। এসময়ত আহোম ৰাজ্যৰ ৰাজধানী হৈ থকা ৰংপুৰত এই আন্দোলনৰ সমৰ্থকসকলে একগোট হয়। সেই ঠাইতে গোমধৰ কোঁৱৰক বিদ্ৰোহীসকলে ৰজা ঘোষণা কৰে। ইংৰাজ প্ৰশাসনে কুইকলি ৰেছপণ্ড কৰি আপৰাইজিংটো ছাপ্ৰেছ কৰিবলৈ সক্ষম হয়। ইভেঞ্চুৱেলি গোমধৰ কোঁৱৰক কেপচাৰ কৰি লোৱা হ'ল আৰু আহোম ৰাজ্যৰ ৰিষ্ট'ৰৰ যি চেষ্টা কৰা হৈছিল সেয়াও ব্যৰ্থ হয়। এই বিদ্ৰোহৰ পিছত ইংৰাজে অসমৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ মজবুত কৰিলে আৰু আহোম ৰাজতন্ত্ৰ পুনৰ কেতিয়াও ৰিষ্ট'ৰ নহ'ল। ইভেন দো ব্ৰিটিছ শাসনৰ পৰা আহোম কিংডমৰ অন্ত পৰিল, বাট আহোম লোকসকলটো ডিছএপিয়াৰ নহ'ল। সময়ৰ লগে লগে আহোমসকল ক্ৰমান্বয়ে ব্ৰডাৰ আছামিজ ছ'চাইটিৰ লগত একত্ৰিত হ'ল। তেওঁলোকৰ অৰিজিনেল লেংগুৱেজৰ ডিক্লাইন হ'ব ধৰিলে আৰু দৈনন্দিন জীৱনত ব্যৱহৃত প্ৰধান ভাষা হৈ পৰিল অসমীয়া। জেনেৰেশ্যনছ পাৰ হৈ যোৱাৰ লগে লগে আহোমসকলৰ প্ৰায় বৃহত্তৰ অসমীয়া সংস্কৃতি আৰু সমাজৰ সম্পূৰ্ণ অংগ হৈ পৰিল। গতিকে পলিটিকেলি আহোম কিংডমৰ অন্ত পৰাৰ বিপৰীতে আহোম কমিউনিটিৰ অস্তিত্ব অব্যাহত থাকিল আৰু অসমৰ সংস্কৃতি আৰু ইতিহাসত অৰিহণা যোগাই থাকিল। তেওঁলোকৰ সংস্কৃতি আৰু সমাজৰ বিষয়ে ডিটেইলত আমি ট্ৰাইবছ অফ আছামৰ এপিছ'ড এটাত ডিছকাছ কৰিম। ৰিচেণ্ট ইয়েৰছসমূহতো আহোমসকলৰ ইতিহাস আৰু ভাষাক সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাও হৈছে। ইয়াৰ বাবেই আজিও অসমৰ পৰিচয় গঢ় দিয়াত আহোম ৰাজ্যৰ ভূমিকা গুৰুত্বপূৰ্ণ। ১৮২৬ চনত হয়তো আহোম ৰাজ্যৰ অন্ত পৰিল, কিন্তু ইয়াৰ ইনফ্লুৱেঞ্চ শেষ নহ'ল। আজিও অসমৰ ইতিহাস, সংস্কৃতি, পৰিচয় সেই ৬০০ বছৰীয়া আহোম শাসনৰ লেগেচি কেৰি কৰে। চ' তোমাৰ বন্ধুসকলৰ সৈতে এইটো ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমাৰ মতামত কমেণ্টত প্ৰকাশ কৰিব পাৰা। তেন্তে
পাৰ্ট 2 পাৰ্ট 1 দেন চাই লওঁ কেনেকুৱা হৈছে